আজি আমাৰ অসম ৰাজ্যখনৰ কাৰণে দুই এষাৰ লিখিছিলোঁ, আগবঢ়াইছোঁ আপোনালোকলৈ। অসম আমাৰ ৰাজ্য, অসমীয়া সাজপাৰ আমাৰ পৰিচয়, জাতি জনগোষ্ঠীৰে ভৰা আমাৰ অসম ৰাজ্যখন। জুবিনৰ ৰাজ্যৰ মানুহ আমি গৌৰৱৰে কওঁ, ভাৰতৰত্ন ভূপেন হাজৰিকা এইখন অসমতে জন্ম। বীৰ আছিল লাচিত বৰফুকন, মোগলক খেদি পঠিয়াইছিল। দেশতকৈ মমাই ডাঙৰ নহয়, শিৰচ্ছেদ কৰি কৈছিল। এশিঙীয়া গড় আমাৰ সম্পদ, চাহ বাগানৰে ভৰা। প্ৰাকৃতিক সম্পদৰ অভাৱ নাই এইখন অসম ৰাজ্য। গছ গছনিৰ অভাৱ নাই, খেতি পথাৰৰে ভৰা। নদ নদী পাহাৰ ভৈয়াম এইখন অসমতে পাবা। সাহসী ছোৱালী কনকলতা এইখন অসমৰে জীয়ৰী। 18 বছৰ নহওঁতে শ্বহীদ হৈছিল ইংৰাজৰ গুলীত। ইতিহাসৰে প্ৰসিদ্ধ আমাৰ অসম ৰাজ্যখন, দেশ মাতৃক ভাল পোৱা আৰু আছে বহুজন।